উৎসৱৰ উল্লাস শদিয়া ধুবুৰী ডালাছ যলৈকে যাওঁ কেৱল বিহুৰ আনন্দ উল্লাসৰ ধ্বনিৰে শুনা পাওঁ। আজি 2 দশকৰো অধিক ধৰি ডালাছত বিহু অনুষ্ঠিত হৈ আহিছে। প্ৰথম চোৱাত কেৱল 3 ঘৰ 4 ঘৰ 5 ঘৰ মানুহ আছিল। যেতিয়া ভোট অনুষ্ঠানবোৰ যেতিয়া প্ৰস্তুত কৰা হয় তেতিয়া সকলোবোৰ ষ্টেজত আহি যায় আৰু চাবলৈ কোনো নাথাকে। আৰু তেতিয়াৰ পৰা এতিয়ালৈ সময় মহাসাগৰত গৈ বহু বিহু পাৰ হৈ গ'ল। তেতিয়াৰ 5 ঘৰ গৈ আজি 50ৰো অধিক ঘৰ হৈ এই প্ৰেক্ষাগৃহ আজি ঠাহ ঠাই পৰিছে। হয়তো থিয় হ'বলৈও জেগা নাথাকিব। জনসমাগমৰ কোলাহল দেখি আজি খুব ভাল লাগিছে। By Mishi. Everyone, please give a round of applause for the young Mishi, who is slowly uncovering her talents through her participation in various Bihu events.
सहारार मैं जीता जागता रोमियो आवारा पागल दीवाना बीमारी ভ্যালেন্টাইন বুলি কব নিশিকিলো আমাৰ যে মাথু এটাই আন্দাজ এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি জোনাকী দেশৰ পৰা আহিছো মোৰ বাদ্যৰ মাত শুনিলে নিমাতীৰ মাত ওলাব জানো 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 মহাৰাজ মহাৰাজ আহক আহক চাওকি নিমাতীয়ে হাঁহিছে কথা পাতিছে Ahmad, some snippets recitation by Prontik Sharma. Please welcome Prontik Sharma. তোমাৰ বাবে শব্দৰ দুহাতত গজি উঠে সমনীয়া পান বজাৰলৈ নাযাবা সন্ধিয়া সান্ধ্য আইনেৰে মাতাও দীঘলী পুখুৰীৰ পাৰ অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ কিমান অশান্ত বতাহ নিশান্তৰ কামনা Performer is someone who is really important to me and has been there for me since day one. Guess who he is? Shah Rukh Khan! Shah Rukh Khan? No, incorrect. It's my dad, even better than অসমতে আছো নে ডালাছত আছো একো ধৰিবই পৰা নাই আচলতে আৰু ইমান সুন্দৰ এৰেঞ্জমেণ্ট আৰু ইমান মানুহৰ উৎসাহ খুব ভাল লাগিলে প্ৰথম বিহু মই তিনিবাৰ আহিছোঁ কিন্তু বিহু এইবাৰেই পালোঁ কিন্তু এইটো হিচাপ কৰিলে বছৰে বছৰে আহিবৰ মনেই যাব যেন লাগিছিল এই সাংস্কৃতিক অনুষ্ঠানটো চাই খুব ভাল লাগিল আৰু আটাইলৈ মোৰ আন্তৰিক অভিনন্দন জনালোঁ আৰু আগলৈ যেন খুব সুন্দৰকৈ এনেকৈয়ে আপোনালোকে বছৰে বছৰে একেটাৰ দৰে
আহিবই লাগিব যেন পাইছোঁ সেইকাৰণে খুবেই ভাল লাগিছে মই প্ৰথম বিহু পাইছোঁ এবাৰ আকৌ চাগে আহিবলৈ মন থাকিব চেষ্টা কৰিম ধন্যবাদ Partyr by Hoy, kind of childhood sweethearts maybe, yeah. So we are kind of married for like 10 years right now. 10 years in July. We've been dating since like 2005, so yeah, long time together. This is Bihur Bilakol Kotha gom palu. She got very associated, and now there are people here who recognize me as Priyanka's husband. লিষ্টত মোৰ বিশ্বাসেই হোৱা নাই আমি নিউ কামাৰ নে এতিয়া আই থিংক ইটছ অল বিকজ দিছ ইজ আ বিগ ফেমিলি আমাক ইমান ধুনীয়াকৈ ৱেলকাম কৰিছে চবেই এণ্ড উই ৰিয়েলি ফিল দেট এইটো আমাৰ ঘৰ We'll be never going to choose between flashy, fancy,